নিউজটো হৈছে ভূষণৰ বিষয়ে। যোৱাকালি তেওঁৰ বাৰ্থডে আছিল। তেওঁৰ বাৰ্থডেত বহুত ইউটিউবাৰে উইচ কৰিছে, কিন্তু এটা স্পেচিয়েল পাৰ্চনৰ পৰা স্পেচিয়েল গিফ্ট পাইছে। সেইটো গিফ্ট কিনো হয় আপোনালোকে চাই লওক। মোৰ আজি জন্মদিন আৰু জন্মদিনত ভেৰি স্পেচিয়েল গিফ্ট পঠাইছে। হেপী বাৰ্থডে দিয়াৰ এতিয়া খুলি চাওঁ মই। আজি আহি পাইছে, আজি মোৰ বাৰ্থডে আৰু আজি আহি পাইছে। স্পেচিয়েল ফ্ৰেণ্ড এগৰাকীয়ে পঠাইছে, ভেৰি স্পেচিয়েল ফ্ৰেণ্ড। চ' খুলি চাওঁ কি আছে। এনেকৈ খুলিলোঁ। ৱাও, চব কি সুন্দৰ পঠাইছে। ৱাও, ভাল লাগিছে। ফটো দিছে, ফটো পঠাইছে, দেখিছে। ৱাও, মজা লাগিছে। তাৰপিছত এইফালে কি চাওঁ, এইফালে কাপ আছে এটা, খুলিব মন জানে মোৰ। এইফালে গোলাপ ফুল আছে, এইফালে কিবা লিখা আছে, হে স্পেচিয়েল ওৱান, হেপী বাৰ্থডে ডিয়াৰ, ইউ আৰ অনলি দ্য মোটিভেশ্যন এণ্ড ইনস্পিৰেশ্যন ফৰ মি, প্লিজ